বৰ্তমান মই আছোঁ শিৱসাগৰ ধাইলি অঞ্চলত। এই ধাইলি অঞ্চলত মই আহোঁতে এতিয়া এখন চাইকেল দেখা পাইছিলোঁ, যিখন সৌৰচালিত শক্তিৰ দ্বাৰা চলাব পৰা যাব আৰু তাৰপৰা বেটেৰীত যিটো কাৰেণ্ট যাব সৌৰশক্তিৰ পৰা, তাৰপিছতে চাইকেল চলিব। আৰু চাইকেলখন এতিয়া জানিব পৰা তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰী 4জন ছাত্ৰ ছাত্ৰীয়ে চাইকেলখন উদ্ভাৱন কৰি উলিয়াইছে। আৰু মই জানিব পৰা মতে এইখন তেওঁলোকে ইয়াত এম্বুলেঞ্চৰ কাম কৰিব বুলি আৰু লগতে এডুকেশ্যনৰ কিছু সহায় হ'ব বুলি ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁলোকে জানিব দিছে। আহকচোন তেওঁলোকৰ সৈতে অকণমান কথা পাতোঁ। কোৱা, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম মুছাফিৰ ইছলাম। মুছাফিৰ ইছলাম, তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ ধাইলি। ইয়াতে ন? তুমি কোন স্কুলত পঢ়া? মই বৰ্তমান চফি মাৰ্চি এক্স ষ্টুডেণ্ট হওঁ আৰু মই সাই বিকাশ একাডেমীৰ মই বৰ্তমান ক্লাছ 11ৰ এটা ষ্টুডেণ্ট হওঁ। ষ্টুডেণ্ট চায়েন্সত ন? আৰু তোমাৰ লগত এতিয়া কোনে কোনে সহায় কৰিছে? মোৰ লগত এয়া আছে শবনম ইয়াসমিন আহমেদ, তাই যোৰহাটৰ প্ৰজ্ঞা একাডেমীত বৰ্তমান ক্লাছ 11ত পঢ়ি আছে। নমস্কাৰ, মোৰ নাম শবনম ইয়াসমিন। মই চফি মাৰ্চি মেম'ৰিয়েল স্কুলৰ এক্স ষ্টুডেণ্ট হয় আৰু বৰ্তমান মই যোৰহাটৰ প্ৰজ্ঞা একাডেমী ক্লাছ 11ত পঢ়ি আছোঁ। আৰু আমি এখন চাইকেল প্ৰায় মোৰ ঘৰ ইয়াত অৰ্জুনগুৰি, শিৱসাগৰ। ঠিক আছে, তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অম্লানজ্যোতি দাস। মই চফি মাৰ্চি মেম'ৰিয়েল স্কুলৰ এক্স ষ্টুডেণ্ট আৰু সাই বিকাশ একাডেমী শিৱসাগৰৰ মই এতিয়া এজন ছাত্ৰ আৰু মোৰ ঘৰ হেমকুট প্ৰেছ আমলাপতি। মোৰ নাম পাৰভেজ মুস্তাফা আৰু বৰ্তমান মই TRB একাডেমী ক্লাছ 11ত ছায়েন্স ষ্ট্ৰীম ফ'ল' কৰি আছোঁ আৰু মই চফি মাৰ্চি স্কুলৰ এক্স ষ্টুডেণ্ট। ঠিক আছে, এতিয়া মই দেখিবলৈ পাইছোঁ যে এখন বেটেৰী চালিত এখন সৌৰশক্তিৰ বেটেৰী চালিত এখন চাইকেলখন এতিয়া এম্বুলেঞ্চৰ লগতে ইয়াত এডুকেশ্যনৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী হ'ব বুলি জানিবলৈ দিছে। গতিকে তেওঁলোকে কি কৰে আমি বৰ্তমানলৈকে মই বুজিব পৰা নাই, গতিকে আমি কথা পাতিব বিচাৰিছোঁ। আৰু কি কোৱা? এখন চাইকেল এখন সাধাৰণ চাইকেলৰ দৰে নহয়। আপোনাৰ প্ৰথম কথা হ'ল এখন চাইকেল পেডেলত চলে, কিন্তু এইখন চাইকেল আপোনাৰ এটা মটৰৰ সহায়ত চলে আৰু সেই মটৰটোক আপোনাৰ পাৱাৰ ছাপ্লাই দিয়ে দুটা বেটেৰী। কিন্তু কথাটো হৈছে সেই বেটেৰী দুটা চাৰ্জ কৰিবলৈ আপোনাৰ কোনো টেনশ্যন নাই, কাৰণ কেলৈ কোনো ধৰণৰ কাৰেণ্টৰ ইয়াত দৰকাৰ নাই বেটেৰী চাৰ্জ কৰিবলৈ, কাৰণ এখন সম্পূৰ্ণ ছ'লাৰ এনাৰ্জিৰ ওপৰত বেটেৰী দুটা চাৰ্জ হয়। আনহাতে আপোনাৰ এই চাইকেলখন এখন ইলেক্ট্ৰিক চাইকেলে নহয়, ইয়াত এখন আপোনাৰ চাইকেলখনৰ লগতে এখন স্কুল জড়িত হৈ আছে বুলিও আপুনি ক'ব পাৰে। মই এই কথাটো এনেকৈ কৈছোঁ, কাৰণ কেলৈ আপুনি যদি এতিয়া বৰ্তমান অসমৰ চিনেৰিঅ'টো চাই, আপোনাৰ চাইল্ড লেবাৰৰ আপোনাৰ পৰিমাণটো বহুতেই বেছি। কাৰণ আপোনাৰ মাক বাপেকসকলে ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ চাইল্ড লেবাৰত আপোনাৰ নিযুক্ত কৰি দিছে। সেই বস্তুটো আমি সেই চাইল্ড লেবাৰটোত আমি হ্ৰাস পাবলৈ আমি এই বস্তুটো উদ্ভাৱন কৰিলোঁ। এই চাইকেলখনতে এখন আপোনাৰ ইনবিল্ট ক্লাছৰুম আছে বুলি ক'ব পাৰিব। এখন পঢ়িবৰ কাৰণে এখন ফল্ডিং টেবল ডেস্ক, ইয়াতে ছাত্ৰ ছাত্ৰীসকলে বহি পেলাই আপোনাৰ পঢ়া লিখা কৰিব পাৰিব। যদি গৰমকালি তেওঁলোকক গৰম লাগে, তাৰ কাৰণে আছে এইটো এটা ফ্ৰেছ এয়াৰ কণ্ডিশ্যনিং ছিষ্টেম, যোনটোৱে তেওঁলোকক ঠাণ্ডা কৰি ৰাখিব। আনহাতে আপোনাৰ ইয়াত আছে আপোনাৰ এটা টেবলেট ষ্টেণ্ড। এই টেবলেট ষ্টেণ্ডটোতে আমি বৰ্তমান সময়ত যিটো আমি স্মাৰ্ট এডুকেশ্যন বুলি কওঁ, আপোনাৰ ইয়াত এটা টেবলেট লাগি থাকে। সেই টেবলেটটোৰ সহায়ত তেওঁলোকে সেই স্মাৰ্ট এডুকেশ্যনো ল'ব পাৰিব। আনকি এয়াই নহয়, আপোনাৰ ইয়াত এটা মিউজিক ছিষ্টেমো লাগি আছে। যদি কোনোবা হুলস্থলীয়া পৰিৱেশত যদি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া সেই হুলস্থলীয়া পৰিৱেশত তেওঁলোকে এই মিউজিক ছিষ্টেমটো কাণত কোনো ইয়েৰফোন বা হেডফোনৰ যোগেদি গান বজাই তেওঁলোকে পঢ়া শুনা সম্পূৰ্ণ কৰিব পাৰিব। আনহাতে আপোনাৰ বৰ্তমান সময়ত অসমত এনেকুৱা হৈছে যেন বহু ঠাইত আপোনাৰ ক্লাছৰুম আদি তেনেকুৱা বা স্কুল তেনেকুৱা কোনো ধৰণৰ বস্তু কোনো ধৰণৰ তেনেকুৱা বিদ্যালয় নাই। গতিকে আমি ভাবোঁ যেন যদি অসম চৰকাৰ বা যোনেই নহওক কোনোবাই যদি হেল্প কৰি এনেকুৱা এখন চাইকেল প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক দিয়ে, তেতিয়া তেওঁলোকে এখন গাঁৱৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ হাতত এনেকুৱা এখন চাইকেল থাকিলে তেওঁলোকে এডোখৰ ঠাইত আপোনাৰ গোট খাই এজন মাষ্টৰৰ সহায়ত তেওঁলোকে স্কুলত যিদৰে শিক্ষা লাভ কৰে তেনেকুৱা শিক্ষাই লাভ কৰিব পাৰিব। আনহাতে মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি যদি যোৱা 200-300 বছৰৰ পৰা আমি চাই আহোঁ, আমাৰ সকলোবোৰ বস্তু আপোনাৰ ডেভেলপ হৈছে বা সকলো বস্তুৰ ইন'ভেশ্যন হৈছে, কিন্তু যদি কিবা বস্তু ডেভেলপ হোৱা নাই বা কিবা বস্তু ইন'ভেট হোৱা নাই, সেইটো হৈছে ক্লাছৰুম। অতীজৰ পৰা একেটাই আছে, এটা ৰুম, কেইখনমান ডেস্ক বেঞ্চ, আপোনাৰ এজন টিচাৰ আৰু কেইটামান ছাত্ৰ ছাত্ৰী, আৰু এটা ৰুমৰ ভিতৰত বহি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। সেইটো বস্তু আপোনাৰ 200-300 বছৰৰ পৰা একেদৰেই আছে। গতিকে সেই বস্তুটো আমি অলপ ৰিভলিউশ্যন বা সেই বস্তুটো অলপ ডেভেলপ কৰিবলৈ আমি এই চাইকেলখন উদ্ভাৱন কৰিলোঁ। এই চাইকেলখনৰ জৰিয়তে আপুনি আপোনাৰ পঢ়া শ্ৰেণীকোঠাটোক আপুনি কোনো এখন ঠাইলৈ লৈ যাব পাৰিব।
ঠিক আছে, তুমি এতিয়া আৰু কিবা এম্বুলেঞ্চৰ কথাটো কি ক'লা? হয়, এই এম্বুলেঞ্চৰ কথাটো ক'বলৈ বিচাৰিছোঁ। ইয়াত আপোনাৰ এখন পিছফালে এখন ষ্ট্ৰেচাৰৰ নিচিনা এখন আছে, য'ত আপোনাৰ এখন এম্বুলেঞ্চৰ নিচিনাই আপোনাৰ তাত চকা লগোৱা আছে তাত? হয়, তাত চকা লগোৱা আছে আৰু তাত আপোনাৰ ছাছপেনশ্যনো দিয়া আছে, শ্বক এবজৰ্ভাৰ দিয়া আছে। তাত আপোনাৰ সেইখন বনোৱা হৈছে, মানে বৰ্তমান খুলি থৈছে তাত? হয়, সেইখন খুলি থোৱা আছে, সেইখন আমাৰ ঘৰৰ ভিতৰত আছে। মানে কথাটো হ'ল যে বৰ্তমান যদি আমি আপোনাৰ অসমৰ ৰাস্তা পদূলিৰ অৱস্থা চাওঁ, ৰাস্তা পদূলিৰ অৱস্থা খুবেই বেয়া। আপোনাৰ অসমৰ কোনোবা অঞ্চলত এনেকুৱা ৰাস্তা পদূলি য'ত আপোনাৰ 108 আদি এম্বুলেঞ্চ যাব নোৱাৰে। তেনেকুৱা ঠাইত যদি কিবা মেডিকেল এমাৰ্জেঞ্চি হয়, তেতিয়া আপোনাৰ এম্বুলেঞ্চ যাব নোৱাৰাৰ ফলত বেমাৰীসকল মৰিবলগীয়া হয়, বা কেতিয়াবা বেমাৰীসকলক আপোনাৰ ঠেলা গাড়ী আদি তেনেকুৱা ধৰণৰ বাহনতো আনিবলগীয়া হয়। গতিকে সেই কথালৈ লক্ষ্য কৰি আমি এই এম্বুলেঞ্চখন আমি বনালোঁ। এই এম্বুলেঞ্চখন আপোনাৰ অসমৰ কোনো ধৰণৰ ৰাস্তাত যেনেকুৱা ধৰণৰ ৰাস্তা নহওক তাতে তেওঁলোকে চলি যাব পাৰিব। আনহাতে এখন এম্বুলেঞ্চেই নহয়, আপুনি এখন যেতিয়া হস্পিটেললৈ আমি সোমাই যাওঁ, পোনপ্ৰথমে কিবা এটা ইমাৰ্জেঞ্চি কেছ থাকিলে আমাক ইমাৰ্জেঞ্চি ৰুমত সোমোৱা হয়, য'ত আপোনাৰ ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো দিয়া হয়। তেনেদৰে আমাৰ এই এম্বুলেঞ্চখনতো এজন ৰোগীক সেই ফাৰ্ষ্ট এইড ট্ৰিটমেণ্টটো দিব পৰা হ'ব। আনহাতে এইটোও নহয়, কোনোবা যদি প্ৰেগনেণ্ট মহিলা থাকে, তেওঁ ডেলিভাৰী কৰিবলগীয়া হয়, তেওঁ হস্পিটেললৈ নিদিয়াকৈ এই এম্বুলেঞ্চখনতে ডেলিভাৰী কৰিব পাৰিব। আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰোঁ যে অসম হৈছে এখন বানপানীৰ দেশ। আপোনাৰ বানপানী হ'লে ৰাস্তা পদূলি সকলোতে পানী হোৱাৰ ফলত আপোনাৰ গাড়ী ঘোঁৰা আদি চলিব নোৱাৰে। কিন্তু আমাৰ এই চাইকেলখনত আপোনাৰ এখন ইনবিল্ট হোভাৰবোৰ্ড লাগি আছে, য'ত আপোনাৰ কেনেবাকৈ যদি বানপানী হয়, সেই ইয়াত এটা ৱাটাৰ চেঞ্চাৰ লাগি আছে, যিটো ৱাটাৰ চেঞ্চাৰ আপোনাৰ আমাৰ পিছফালে লাগি থকা এয়াৰ কম্প্ৰেচাৰটো আপোনাৰ ষ্টাৰ্ট কৰি দিয়ে, আৰু সেইটো ষ্টাৰ্ট কৰি দিয়া মাত্ৰকে আমাৰ হোভাৰবোৰ্ডখন ফুক দি যায়, আৰু এই বাহনখন আপোনাৰ পানীটো চলি ৰোগীসকলক শুশ্ৰূষা কৰিব পাৰিব। আৰু এই যিটো তুমি প্ৰজেক্ট কৰিছিলা, এখন চাইকেল বনাই তোমাৰ কিমান দিন লাগিলে চাইকেল বনাই? এই চাইকেলখন আমি মাৰ্চৰ 22 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, প্ৰায় 3 মাহে লাগিলে। আৰু ইয়াত তোমাৰ এতিয়া ধৰক প্ৰথমতে কিজানি চাইকেলখন পুৰণা চাইকেলখন কিনি দিছিলে? হয়, প্ৰথম আমি এখন 280 টকাত এখন চাইকেল কিনিছিলোঁ, কিনি পেলাই আমি এই চাইকেলখন অলপ ডেভেলপ কৰিলোঁ। এতিয়া তোমাৰ এইখনত বৰ্তমানলৈকে তোমাৰ কিমান খৰচ পৰিছে এইখন? বৰ্তমান যদি আপুনি এই চাইকেলখন মোৰ পৰা যদি কিনিব বিচাৰে, তেতিয়াহ'লে সেইখন চাইকেলত আপুনি দিব লাগিব 12,000 বা 14,000 টকা। কিন্তু যিহেতু আমি চাইকেলখন আমাৰ এক্সপেৰিমেণ্টৰ আণ্ডাৰত বনোৱা হৈছিলে, গতিকে সেই এক্সপেৰিমেণ্ট কৰোঁতে আমাৰ এতিয়ালৈকে প্ৰায় 40,000 মান টকা খৰচ হৈছে। ইয়াত আৰু কিবা কাম বাকী আছে নে নাই? এইটো কাম বাকী আছে, মানে ইয়াত কিছুমান আৰু ফাইনেল টাচ্আপ দিব আছে, যেনেকৈ আপোনাৰ ফাইনেল যিটো টাচ্আপ থাকে, প্ৰেজেণ্ট কৰিবলৈ যিটো মানে প্ৰডাক্টৰ দৰকাৰ হয়, সেই টাচ্আপখিনি দিবলৈ দৰকাৰ আছে। ঠিক আছে, ধন্যবাদ থাকিল, আৰু তোমালোকৰ ভৱিষ্যত যাতে আৰু উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ। আৰু বৰ্তমান মই চাইকেলখন এবাৰ দেখুৱাবলৈ বিচাৰিছোঁ। এইখনে চাইকেল সৌৰশক্তিৰ দ্বাৰা চালিত। ইয়াত বেটেৰী কিমান ভল্টৰ আছে? আপোনাৰ বেটেৰী 24 ভল্টৰ আছে, আপোনাৰ 12 ভল্টৰ দুটা বেটেৰী, 24 ভল্ট। 12 ভল্টৰ দুটাকে আছে ন? হয়। আৰু তোমাৰ আৰু এটা কৈছিলা ন কিবা বানপানীৰ সময়ত তোমাৰ? হয়, বানপানীৰ সময়ত মানে আপোনাৰ ইয়াত এখন ইনবিল্ট হোভাৰবোৰ্ড আছে, মানে সেইটো বহোৱা নাই? সেইটো বহোৱা নাই, সেইটো আপোনাৰ এই যেন 8 চকাত সেই বাৰ দুডাল আছে, সেই বাৰ দুডালত সেই হোভাৰবোৰ্ডখন আপোনাৰ মানে ক্লিক কৰি দিয়া হয়। যেনেকৈ পানী আহে, আপোনাৰ সেই হোভাৰবোৰ্ডখন নিজে খোল খাই মানে পানীত উপঙি সেইখন এখন নাৱৰ দৰে চলি যায়। সেইটো এক্সপেৰিমেণ্ট কৰা হৈছে নেকি? সেইটো এক্সপেৰিমেণ্ট বৰ্তমানলৈকে কৰা নাই, কিন্তু মানে সেইটো আমাৰ ছাকচেছ হৈ আছে। সেইটো কৰিবলৈ কিবা যোজা কৰিছা নেকি? সেইটো যোজা মানে আমি বৰ্তমান তেনেকৈ মানে এনে ঘৰতে কৰি চাইছোঁ, তাত আপোনাৰ আমি ছাকচেছেই হ'লোঁ। মানে আপোনাৰ এনেকুৱা বানপানীত নমোৱা নাই আৰু এতিয়ালৈকে। তোমালোকে এতিয়া তেনেকুৱা কিবা চৰকাৰৰ লগত তোমালোকে যোগাযোগ বৰ্তমানলৈ কৰিছা নেকি? বৰ্তমান চৰকাৰৰ লগত তেনেকুৱা কোনো ধৰণৰ যোগাযোগ পোৱা নাই। ঠিক আছে, সকলোৱে তোমাৰ নামটো কি কৈছিলা? নাম মুছাব্বিৰ ইছলাম, শবনম ইয়াসমিন, অম্লানজ্যোতি দাস, পাৰভেজ মুস্তাফা। ঠিক আছে, তোমালোক সকলোৱে ধন্যবাদ থাকিল। আকৌ পৰা কৈছোঁ, তোমালোকৰ ভৱিষ্যত যাতে আৰু উজ্জ্বল হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ।